বোলে খেতাতে আমাক ৰাতিপুৱাই পুৱাই আজি আমি আহিলোঁ পিকনিক খাবলৈ বুলি আৰু এনেকৈ আমি আহি পালোহি পথাৰ। আচলতে আজিৰ দিনটোত পথাৰত কোনো বেলেগ মানুহ নাই, আমি আছোঁ খানা খাব পৰাকৈ। তাৰপিছতে ইয়াত আহি পেলাই ইহঁতে এনেকৈ চাহ বনাবলৈ লৈছে। তাৰপিছত চবেই নিজৰ নিজৰ কাম কৰাত ব্যস্ত হৈ আছে, পূৰা ব্যস্ত আৰু। এইফালে আলু পিঁয়াজ কাটি আছে আৰু আনফালে কাটি আছে এয়া বিলাহী, আদা নহৰু গুচোৱাত ব্যস্ত। মই আকৌ বেলেগ এটা কাম ল'লোঁ। তাৰপিছতে এয়া চাহ খালোঁ আমি সকলোৱে মিলি। এফালে ভাত এয়া বনাই আছে চুমে, আৰু এইফালে মই এয়া কমলা গুচোৱাৰ পিছতে অলপমান জলফাই গুচাইছিলোঁ সেয়া। তাৰপিছত এইফালে বেঙেনা ফ্ৰাই কৰি আছে। গাইজনী এনেকৈ চাই থকাৰ কাৰণে মই কবিৰ পাত দুখিলামান খাবলৈ দিলোঁগৈ। আৰু তাৰপিছতে আমি আহি গ'লোঁ চুম আৰু মই বেলেগ এফালে। সৰুতে কোনে বাৰু এনেদৰে মানে কিছুমান নকৰিবলগীয়া কাম কৰে। আমি যে লগৰখিনি মিলি বহুত এনেকুৱা কিবা কিবি কাম কৰিলোঁ, আৰু আজিও তেনেকুৱা বেলেগ এটা কাম কৰিবলৈ গৈ আছোঁ। পিছফালে এখন হেঙাৰ দেখিলোঁ, তাৰ পৰা আমি খৰি নিবৰ কাৰণে আহি আছোঁ। কৰিব লাগিবই, সেইকাৰণে পৰা এতিয়াই চুৰ কৰিছোঁ। মানে মাঘৰ বিহুত চুৰ কৰিব নাপাম যে, সেইকাৰণে পৰা এতিয়া চুৰ কৰিছোঁ। বোলে খেতাতে আমাক চিঞৰি চিঞৰি নাহিবি, মই মানে গম পায়ে যাব কোনোবাই যদি আমাক চাই আছে। সেইকেইজনীয়ে আমাক বহি পিনি খাই হেৰি কৰি আছে, আমি চুৰ কৰি আহিছোঁ। তাত আৰামত বহি আছে, আমি চুৰ কৰি কৰি মৰিছোঁ। মেনা হৈ গ'ল নেকি? কমলো বুলি নহয় আকৌ এইটো মোৰ ডিজাইন থোৱা বস্তু। খা খা তই চা সেইকণকে খাই দিলে তুলি লৈ। কোনডোখৰত পাইছ কোনডোখৰত পাইছ? এই পানী আনিবলৈ। আৰু এইফালে মাংস বনাই আছে আৰু। এয়া মাংস ৰেডি। কলপাতত আমি ভাত খাবলৈ লৈছোঁ সকলোৱে। কলপাতত খোৱা যে মজাই বেলেগ আৰু ন? কাৰ কাৰ বাৰু কলপাতত খাই ভাল লাগে এবাৰ কমেণ্ট কৰি পেলাই জনাবচোন। খাই বৈ আজৰি হৈ আমি কি কি কৰিলোঁ সেয়াও চাব। আৰু তাৰপিছত মোৰ যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে এটা লাইক কৰিব, কমেণ্ট কৰিব, আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি মোক উপকৃত কৰিব প্লিজ। ফটোগ্ৰাফাৰ